গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু পুৰা ওলাই মেলি আহিলোঁ বাৰু দেই মানে ৰিজৰ্ট এখনলৈ যোৱা কথা হয় ৰিজৰ্ট ন মই নাজানো দেই ইহঁতি মোক লৈ আহিছে ধলপুৰত আছে আৰু এতিয়া পুৰা ওলাই মেলি আহিলোঁ আৰু ভাবিছোঁ আপোনালোকে যাওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব কি হয় আপোনালোকক সকলোখিনি দেখুৱাই থাকিম যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে শেষলৈকে চাব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব তেনেহ'লে বলক আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ একো নহয় আৰু আমি আহি পাই গ'লোহি পুৰা আজি মানুহ যিহেতু দেওবাৰ সেইকাৰণে ইফালে এখন ঝুলনা আছে আৰু পানী আছে তাত পোৱালিকেইটা খেলি আছে আৰু এখন দলং এখনো আছে আৰু আমি তাত উঠিম বুলি আহিছোঁ কিন্তু পুৰা পানী ভয় লাগে পুৰা মানুহ পুৰা ভিৰ হাই চ' হে গাইজ পুৰা আহিলোঁ কিন্তু মানুহৰ ইমান ভিৰ পুৰা দলংখনৰ ওপৰত উঠি আছে কিন্তু পুৰা যাবলৈ পৰা নাই মানে মানুহ বেছি উঠি দিলে পানীলে মানে পানীটো বেছি হৈ যায় সেইকাৰণে যোৱা নাই ভয় লাগে আৰু জোতা পিন্ধি আহিছোঁ যিহেতু আৰু মানুহৰ ইমান ভিৰ মানে একেটা জেগাতে ৰৈ আছোঁ আৰু সেইবুলি পিছফালে মানুহ দেখিছে চাগে পুৰা ভিৰ সেইটো মাহী ল'ৰা সেই খালি ওলাবলৈ লাজ নাই ৰ'ব দলংখনত যাম আৰু আপোনালোকক দেখাই কি যাম জোতাৰে তিতিলে দিগদাৰ হৈ যাব একদম বেয়া হ'ব নুঠা আৰু এইবিলাক হৈছে হোমষ্টে হাউচ ইয়াতে আহি থাকিব পাৰে আৰু ইয়াত ধুনীয়া ধুনীয়া পিকচাৰ ড্ৰ কৰা আছে আৰু এই চকী এখনো থোৱা আছে ইয়াতে অকণ বহি লওঁ বহুত ধুনীয়া লাগিছে ন টিং টিং ওপৰটো পুৰা খেৰনে এইবিলাক কি নাজানো বহুত ধুনীয়া ঠাণ্ডা পৰিৱেশ মানুহ আপোনালোকে দেখিছে গ্লাছত কিমান ভিৰ চব ঘৰবিলাকতে বেলেগ বেলেগ ধৰণৰ মানে পিকচাৰ অঁকা আছে আৰু এইফালে কিবা এটা আছে তাতো উঠি চাওঁ ইয়াত উঠোঁগৈ বোলা আৰু ইফালে কিবা কিবি বনোৱা কাম চলি আছে কি বনাইছে ইফালে কিবা বনোৱাৰ প্লেনিং চলি আছে আৰু মানে কাম চলি আছে হোৱাকৈ নাই কমপ্লিট এফালে ওপৰৰ পৰা দলঙৰ ভিউটো দেখিব পাইছে দলংখন মানে বাঁহৰ আৰু
আৰু এখন বাঁহৰ কিবা নাৱৰ নিচিনা আছে আৰু তলৰ পৰা মানুহ ওপৰত কিবা মানে বনোৱাৰ প্লেনিং চলি আছে আধা কাম আধাখনীয়া হৈ আছে ইয়াতকৈ ওপৰত যাব পাৰি নি বজাৰখন গৈছ ওপৰত বলি নাই মই ফালিও নামিব পাৰি ভালে আছে ন ঘৰলৈ আহিছোঁ এইবাৰ পৰা জোতা খুলি থৈ আহিছোঁ পানীলৈ যাম বুলি এতিয়া মানুহ অকণ ভিৰটো কমিছে আৰু অঁ এনেকৈ লৰালে পেণ্টটো তাত সজাই ল'ব লাগিছিলে নেকি ৰ'ব মাৰি নিব নাপায় অঁ কিয় নোৱাৰি আছে গাইজ আমাৰ পৰা হৈ গ'ল ইয়াত আৰু মানুহটো বেছি নহয় সেইকাৰণে ওলাই দিওঁ আৰু গৈ ক'ৰবাত কিবা খাম চাগে চ' আপোনালোকে চাই থাকিব কি কি হয় দেখাই যাওঁ শেষলৈকে ভিডিঅ'টো চাই থাকিব গ'লোঁ খাবলৈ কাৰণে আৰু আমি আইচক্ৰীম খাই আছোঁ আৰু কিবা কিবি আনিব আৰু এয়া আমাৰ পাণটো দাই ঐ হাই ক